হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বহুত দিনৰ মূৰত মা দেউতাৰ লগতে আছোঁ, স্কুটিত উঠি গৈ আছোঁ, কাৰণ আজি আছে দাদাৰ বিয়াৰ জোৰোণ। এয়া মানে গাঁৱত বিহুৰ পেণ্ডেল পাতি আছে। দেখাম বাৰু নেক্সট ভিডিঅ'ত সকলোখিনি। আৰু জোৰোণ দিবৰ সময় হৈ গৈছে, সেইকাৰণে মানে বহুত আত্তাৰণি কৰি আছিল মায়ে ঘৰত। আৰু এয়া জোৰোণত লৈ যাবৰ কাৰণে পানী তুলি আছে। আইতা ইমান ধুনীয়াকৈ বিয়ানাম গাই আছে। এনেকৈ পানী তুলি মেলি আহিলোঁ। এয়া ভিতৰৰ নিয়মখিনি কৰি আছে আমাৰ দৰাৰ বৌজনীয়ে। ককাহঁতে বহি আছে, পূৰা হাঁহি ফূৰ্তি, কাৰণ জোৰোণ দিবলৈ যাব যে। আৰু এইফালে ঠিক কৰি আছে জোৰোণৰ কাৰণে। কইনাৰ সাজ পোছাক সকলোখিনি ৰেডি কৰা হৈ গ'ল। আৰু এতিয়া আমাৰ দৰা হয় ন, ভাল লাগিছে আজি। কান্দিব? তুমি কিয় কান্দিবা আকৌ? আনিবহে যাবা আৰু ৰাতি আমি যাম আকৌ আনিবলৈকে ন। জোৰোণ লৈ গ'ল আৰু সোনকালে আহি পাব যিহেতু, কাৰণ কইনাজনী আমাৰ ওচৰৰে হয়, বেছি দূৰৰ নহয়। আৰু এইফালে ভকতে সকলোখিনি কাম কৰি আছে, কাৰণ সকলোৱে সোনকালে আজৰি হ'ব লাগে। এয়া বহুত বৰষুণ দি আছে, অলপ অসুবিধাও হৈছে। এনেকৈ আমি সকলোৱে বহি আছোঁ। তাহাঁত অলপমান চিৰাই দৰে খাই ল'লোঁ। এয়া বহুত মানে দিয়া মানুহ দেই, ভোকো লাগি আছে। কইনাজনী ওচৰৰ কাৰণে সঁচাকৈ জোৰোণ আহি পাওঁতে বেছি পলম নহ'ল, আৰু মাহঁতেও সোনকালে আহি পালে। এয়া দৰাৰ কাৰণে সকলোখিনি যোগাৰ দি পঠাইছে। আইতাই দেখাইছে ৰাতি পিন্ধি যাবলৈ দৰাৰ সাজবোৰ। আৰু এইফালে দৰাৰ কাৰণে মালা গুঠি আছোঁ, আইতা আৰু মই দুজনীয়ে মিলাই মিলাই। পানী তুলিবৰ কাৰণে সকলোখিনি যোগাৰ ৰেডি কৰি থৈ দিছে। আৰু সন্ধিয়াও হৈ আহিছে, আৰু পানী তুলি দৰাক আৰু গা পা ধুৱাই আমি এনেকৈ সাজিব ঘৰলৈ যাম। আমিও যাম লগত, সকলোখিনি দেখাই দিছোঁ ভিডিঅ'টো। স্কিপ নকৰাকৈ ভিডিঅ'টো সকলোকে চাই। আমি এখন বেৰাই দিম নেকি? আমি ভৰাই দিম। জল ভৰি আমি ঘৰত গুচি আহিলোঁ। এই বাবু এনেকুৱা নকৰিবা, ল'ৰাটো গাড়ী চলাইছে অ'। আৰু দৰাৰ গা পা ধোৱা ইমান দেখা নহ'লে আৰু আমাৰ সকলোৱে ওলোৱা মেলা হৈ গ'ল, মানে ৰেডি হৈ গ'লোঁ। আৰু এনেকৈয়ে চাদৰ মেখেলা পিন্ধা নাই। এয়া দৰা নামঘৰত সেৱা এটা কৰি ধুনীয়াকৈ গাড়ীত বহি আছে, আৰু আমি পিছফালে আছোঁ বাৰু, দৰা গাড়ীখনৰ পিছফালে।
আৰু চাই থাকিব আগলৈকে ভিডিঅ'টো। এতিয়া মাত্ৰ কইনা ঘৰৰ পৰিৱেশ দেখা পাব। এতিয়া ইফালে বলা। ৰঙা ফুল এটা লওক। মাইনাক ধৰা, বাবুক ধৰা, বাবা এই মাছ মাৰি দিব নহ'লে। কইনা ঘৰৰ বিয়াৰ পৰিৱেশ সকলোখিনি দেখালোঁ। পূৰা উলহ মালহেৰে ভৰি আছে। আৰু এয়া দৰা কইনাই ধুনীয়াকৈ বিয়া হৈ আছে। বামুণে বেদ মাতি আছে আৰু ভাত পানী খাই ল'লোঁ আমি। এতিয়া ঘৰলৈ যাম গৈ, 2টা বাজিল। দৰা আৰু কইনাক আমি লৈ নাযাওঁ, যিহেতু দৰাই আহিছে নিবলৈ। দৰাই লৈ যাব, আইতাহঁত আছে লগত। আৰু বাকী যিয়ে নহওক, আজি ভিডিঅ'টোত দাদাৰ জোৰোণ দিয়া আৰু কইনা আনিবলৈ যোৱা সকলোখিনি দেখালোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নেক্সট ভিডিঅ' অতি সোনকালে দি আছে। বাই বাই।